মোৰ সকলো বন্ধু বান্ধৱী আৰু শুভাকাংক্ষীক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ ঘৰত ভোগালীৰ মানে খানা চলিব, মানে আমাৰ আলহী আহিব। আজি বহুত প্ৰায় 25-30জনমান আলহী হ'ব। আৰু মই এতিয়া খানা বনাবলৈ লৈছোঁ। এতিয়া মই ফিছ কাৰী বনাম, তাৰপিছত মাংস, দাইল, চব্জি চব বনাম। আপোনালোকৰ লগত যি পাৰোঁ শ্বেয়াৰ কৰিম, আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ফিছ কাৰীৰ কাৰণে মই এতিয়া মাছ ভাজি আছোঁ অলপকৈ। আৰু এতিয়া মই এইখিনি সময়তে মাংসখিনি মেৰিনেট কৰি ল'ম। মিঠাতেল আৰু হালধিৰে ধুনীয়াকৈ মেৰিনেট কৰি ল'ম। মই আজি খৰিৰ জুইত মাংস বনাব লৈছোঁ। মানে আমাৰ এটা চৌকা আছে, কিন্তু কেতিয়াও কোনোদিনে ইউজেই নহয়। আজি মানে বনাম। বহু বছৰ মোক কেতিয়া লাষ্ট খৰিত বনাইছিলোঁ মোৰ মনতে নাই, সদায় গেছতে বনোৱা হয়। আমাৰ এই চৌকাটো ইউজেই নহয়। ভাবিছোঁ আজি ইউজ কৰোঁ। খৰিৰ জুইৰ খানা খাবলৈ এনেও খুব ভাল হয়। চ' ভাবিছোঁ আজি চৌকাত বনাওঁ মাংসখিনি। কেতিয়াও চৌকা মানে ইউজ কৰা নহয় আমাৰ, এনেই থাকে। চোলাটো বনোৱা হৈছিলে ধুনীয়াকৈ। চ' মাংসটো এতিয়া এনেকৈ বনাব লৈছোঁ। এয়া মই জুইত এতিয়া মাংস ফ্ৰাই কৰি আছোঁ। মাংসত বৰ্তমান অকল পিঁয়াজ দিছোঁ, পিঁয়াজ বেছিকৈ দিছোঁ ছাগলী মাংসত। আৰু পিঁয়াজ বেছিকৈ দি এনেকৈ ফ্ৰাই কৰি আছোঁ। আৰু এইখিনি তেল হয়, এইখিনি অকণমান পিছত দিয়া যাব। আৰু আলুৰে বনাম আজি। ধুনীয়াকৈ জুইত ফ্ৰাই কৰি আছোঁ। আৰু এতিয়া গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ দিব পৰা নাযাব, তথাপিও যিমান দূৰ পাৰোঁ দিম বাৰু, যিমানখিনি পাৰোঁ। এয়া ধুনীয়াকৈ ফ্ৰাই কৰি আছোঁ মই এতিয়া। নিমখ অলৰেডি ফ্ৰাই কৰি থাকোঁতে দিছোঁ। এতিয়া এয়া আদা নহৰু পেষ্ট দিম, তাৰপিছত জিৰা জালুক, গৰম মছলা পাউডাৰ সকলোখিনি দি দিম আৰু ফ্ৰাই কৰিম। বায়ে চব্জি বনাইছে, মানে মোক সহায় কৰি দিছে। বা আহিলে যথেষ্ট সহায় কৰি দিয়ে বাৰু। বা চব্জি বনাই আছে। এইফালে মাংস পূৰা উতলি আছে। অলপ পিছতে মাংস খাবৰ কাৰণে পূৰা ৰেডি হৈ যাব। ইতিমধ্যে আমাৰ আলহীবোৰ আহি পাইছে গোটেইখিনি। গুৱাহাটীৰ পৰা ডিব্ৰুগড়